ইহঁতে ক্ৰিকেট খেলি আছে। হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। ত' গাইজ, চাওঁতে আপোনালোকে 1000 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিলে। বাকী আছে ৱাচ টাইমটো। ত' আপোনালোকে ইচ্ছা কৰিলে এইটোও পূৰা কৰি দিব পাৰে। তে এইটো সোনকালে কৰি দিব আশা কৰোঁ। ৱাচ টাইমটো পূৰা কৰি দিয়ক, তাৰে পিছত মনিটাইজেশ্যন টুলটো পাই যাম গাইজ। সকলোকে বহুত বহুত ধন্যবাদ গাইজ। এনেকৈ মৰম ভাল পোৱা দিয়ে থাকিব। আৰু চেষ্টা কৰিম আপোনালোকৰ মাজত ইয়াতকৈ ভাল ভাল ব্লগ লৈ আহিব, ভাল ভাল ভিডিঅ' লৈ আহিব। চাব পাৰিছে ৰাস্তাটো পূৰা একদম ধূলা হৈ আছে। এইটো নতুনকৈ বনাই আছে ৰাস্তা। এইবিলাক চাব পাৰিছে, চব মাটি পেলাই থৈ দিছে। এইবিলাক নতুনকৈ বনাই আছে। এইটো আগতে ছিংগল লাইন আছিলে, এতিয়া 2 লাইন বনাই আছে। তো এইখিনিতে আৰু এটা বস্তু আপোনালোকক দেখুৱাই দি আছোঁ গাইজ। এইটো চাওক, ভিউটো চাওক একবাৰ। এনেকৈ ছাপোৰ্ট কৰি থাকিব গাইজ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। যদি গাইজ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব।